নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল DM কিটচেন আছামিছলৈ। বৰ্তমান কৰোনা মহামাৰীয়ে সমগ্ৰ পৃথিৱীখনকে ৰোগাক্ৰান্ত কৰি পেলাইছে আৰু এনে সময়ত আপোনালোকক সকলোকে এটাই অনুৰোধ জনাওঁ যে চৰকাৰী নীতি নিৰ্দেশনা মানি ভেকচিন লৈ ঘৰতে সুৰক্ষিত থাকক। আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কৰোনা মহামাৰীৰ সময়ত যিহেতু মানুহৰ গাৰ বিষ, চৰ্দি, কাহ আৰু বিভিন্ন ধৰণৰ অসুবিধা হোৱা দেখা যায় আৰু সেই সকলোবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাকৃতিকভাৱে ঘৰতে কিদৰে ঔষধ আমি তৈয়াৰ কৰি সেৱন কৰিব পাৰোঁ তাকে আপোনালোকৰ আগত আজি দাঙি ধৰোঁ বুলি ভাবিলোঁ। গতিকে আহকচোন কি ব্যৱহাৰ কৰি আমি প্ৰাকৃতিকভাৱে ঘৰতে ঔষধ প্ৰস্তুত কৰি সুৰক্ষিত থাকিব পাৰোঁ। প্ৰাকৃতিকভাৱে তৈয়াৰী ঔষধখিনিৰ বাবে মই কি ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আৰু আপোনালোকে সকলোৰে ঘৰত প্ৰায় মানুহৰ ঘৰতে এইখিনি উপলব্ধ থাকে। আপোনালোকে ঘৰত বনাই খাবলৈ একেবাৰে সহজ। ঔষধখিনিৰ কাৰণে মই লৈছোঁ গোলনেমুৰ পাত অলপ ধুই লৈছোঁ ভালকৈ, আৰু 10টা জালুক আৰু মধুৰিআমৰ পাত 3 খিলা লৈছোঁ মই মধুৰিআমৰ পাত আৰু আমলখিৰ পাত। সকলোৰে ঘৰত আমলখি যিহেতু থাকেই, প্ৰায় কিছুমানৰ ঘৰতহে নাথাকে, প্ৰায় মানুহৰ ঘৰত থাকেই আমলখি, আৰু অলপ নৰসিংহৰ পাত আৰু সকলোৰে ঘৰত প্ৰায় ঘৰতেই থাকে আৰু যিটো ৰুই নিদিলেও হয় যিহেতু সেইটো হ'ল আনাৰসৰ পাত। এই পাতটো আপোনালোকে কেনেদৰে ছিঙিব সেইটো মই দেখাই দিছোঁ। মই যিহেতু ছিঙাটো দেখুৱাব নোৱাৰিলোঁ, আমাৰ ইয়াত বৰষুণ দি আছিলে, গতিকে মই বৰষুণতে ছিঙি আনিলোঁ আৰু সেইটো কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। পাতটো আপোনালোকে কুমলীয়া যোনটো পাত সেইটো ধৰিব, সেইটোত এনেদৰে ধৰিব আগটোত, আৰু ওপৰলৈ অলপমান টানি দিলে ওপৰলৈ পাতটো ছিঙি আহিব। এৰুৱাবলৈ একেবাৰে সহজ যদি আপুনি এৰুৱাব জানে। আৰু এই পাতটোৰ মই এই কুমলীয়া অংশটো ব্যৱহাৰ কৰিম, এই বগা কুমলীয়া অংশটো, এইটো অংশ মই ব্যৱহাৰ কৰিম। আৰু এইখিনি এতিয়া মই সৰুকৈ কাটি ল'ম। আপোনালোকে ভালদৰে পাতখিনি মনত ৰখাই ল'ব। এইখিনি হ'ল গোলনেমুৰ পাত, 10টা জালুক, 3 খিলা মধুৰিআমৰ পাত, 4 বা 5টামান মানে ঠাৰি লৈছোঁ মই, আমলখি ঠাৰি, লগতে পাতখিনি আৰু নৰসিংহ আৰু আনাৰসৰ কোহ। এতিয়া মই এইখিনি সৰুকৈ কাটি ল'ম। আপোনালোকেও যেতিয়া ঔষধটো প্ৰস্তুত কৰে তেতিয়া এনেদৰে সৰুকৈ কাটি ল'লে মিক্সিত গ্ৰাইণ্ড কৰিবলৈ ইজি হয় আৰু বস্তুখিনি ভালদৰে মিহি হ'বলৈ সহজ হয়। আৰু মই এনেদৰে পাতখিনি সৰুকৈ মিহিকৈ কাটি ল'লোঁ। এইখিনি গোলনেমু পাতখিনি আৰু এইখিনি মধুৰিআমৰ পাতখিনি, এইখিনি আমলখিৰ পাত আৰু এইখিনি নৰসিংহ আৰু জালুক কেইটা, আৰু এনেদৰে সৰুকৈ কাটি লৈছোঁ মই আনাৰসৰ কোষখিনি। এতিয়া মই এই আটাইখিনি মিক্সিত দি ল'ম। আচলতে এই ঔষধটো মোৰ মায়ে সৰুতে যেতিয়া আমাৰ সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ জ্বৰ, কাহ, চৰ্দি এনেকুৱা হৈয়ে থাকে, আমি ডাঙৰ হওঁতেও জ্বৰ, কাহ, চৰ্দি কেতিয়াবা হ'লে মায়ে ঘৰতে এনেদৰে প্ৰস্তুত কৰে আৰু আমাক খুৱাই দিয়ে। আৰু মই ভাবিলোঁ কৰোনা মহামাৰীৰ সময়ত এইটো ঔষধ বহুত প্ৰয়োজনীয়, যিহেতু গাটো উইক লাগে, আৰু এই ঔষধটো খোৱাৰ পিছত আমি আচলতে ভাল হৈ যাওঁ, মানে যিমান ডাঙৰ জ্বৰ চৰ্দিয়ে নহওক কিয় গাটো ভাল হৈ যায় আৰু আমি ভাল পাই যাওঁ। গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ, আৰু মই 90% গেৰাণ্টি দিছোঁ যে আপোনালোকৰ জ্বৰ, কাহ, চৰ্দি, গাৰ বিষ আদি যদি হয়, এই ঔষধটো তৎক্ষণাত বনাই ৰাতিপুৱা খালী পেটত খাব লাগিব। এটা কথা মনত ৰাখিব, এই ঔষধটো ৰাতিপুৱা খালী পেটত খাব লাগিব, তেতিয়াহে কামত দিব।
আৰু ৰাতিপুৱা খালী পেটত যেতিয়া পানী এগিলাচ নোখোৱাকৈ যেতিয়া খালী পেটত এই ঔষধটো খাব 3 দিন কণ্টিনিউ কৰিব 3 দিন ঔষধটো খাব এনেদৰে বনাই আৰু মোৰ মতে আপুনি নিশ্চয় উপকৃত হ'ব মই ঔষধখিনি এনেদৰে মিক্সিটোত দি গ্ৰাইণ্ড কৰি ল'লোঁ আৰু গ্ৰাইণ্ড কৰাৰ পিছত আপোনালোকে অলপমান পানী দি দিব মই ক'বলৈ পাহৰি গ'লোঁ আপোনালোকে এনেদৰে পানী অকণ দি দিব আৰু যদি সোৱাদ বিচাৰে তেনেহ'লে অলপ নিমখ দি দিব আৰু এই ঔষধখিনি মই এতিয়া এটা গ্লাছত উলিয়াই ল'ম এই ঔষধখিনি মই এটা গ্লাছত উলিয়াই ল'লোঁ কি ধুনীয়া কালাৰ দেখিছেনে সেউজীয়া পুৰা প্ৰাকৃতিকভাৱে তৈয়াৰী ঔষধ ঘৰতে আমি সকলোৱে এনেদৰে ঔষধ বনাই খাব পাৰোঁ আৰু এই ঔষধখিনি ৰাতিপুৱা খালী পেটত আপোনালোকে 3 দিন কণ্টিনিউ খাই চাওক আৰু যদি ভাল নাপায় তেনেহ'লে মোক জনাব আৰু কেনে পালে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব আজিলৈ আহিছোঁ ধন্যবাদ